সভানেত্ৰী তথা সম্পাদিকা মহোদয়া আৰু CMPK আঞ্চলিকৰ সেক্ৰেটাৰী ডাঙৰীয়া প্ৰেছিডেণ্ট আৰু সেক্ৰেটাৰী ডাঙৰীয়া আৰু বিভিন্ন বিষয়ত থকা মহোদয়াসকল আৰু ৰাইজ আপোনালোকে সকলোৱে জানে অহা 27 তাৰিখে আমাৰ 114 নং বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ আৰম্ভ হ'ব। আজি তাৰে আমাৰ আজি চংকং পঞ্চায়তত আমাৰ এই কাৰ্যালয় দল সংগঠনৰ নেতৃবৃন্দ গতিকে মই এইটোকে ক'বলৈ লৈছোঁ যে আমাৰ UBP হিচাপে আমি আগন্তুক আহিব লগা নিৰ্বাচনত BJP দললৈ বা BJP দলক ছাপোৰ্ট কৰি আহিছোঁ। গতিকে আমি আমাৰ বড়ো জেগাত বা অন্যান্য অঞ্চলত আমাৰ লিডাৰকেইটা সোমাই আছে অলৰেডি। গতিকে ময়ো এইটোকে ভাবিছোঁ যে আমি কাম কৰিবলৈ হ'লে চবে একেলগত মিলি পিনি ওচৰ চুবুৰীয়া যিটো নেকি গাঁও আছে এই গাঁৱত সোমাই কিনি আমাৰ যিটো নেকি 27 তাৰিখত ভোট দিব লগা যিটো নেকি নিৰ্বাচন আহি আছে ইয়াত যিহেতু আমি ইয়াত আলোচনা কৰিও কিছুমান কথাটো আমি গম পালোঁ যে চবে এই ৰাইজক কেনেকৈ বুজাই পিনি আনিব পাৰে আৰু কেনেকৈ বুজালে নজনা মানুহকেইটাক ৰাইজসকলক কেনেকৈ ভালকৈ আমি পদুম ফুল চিনত ভোট দিয়াব পাৰিম এই চিন্তাটো লৈ আমি কাম কৰিব লাগিব। গতিকে কিছুমান মানুহ যিটো নুবুজা মানুহকেইটাক বা নুবুজা ৰাইজক আমি ভালকৈ নিজৰ ওচৰ চুবুৰীয়া মানুহকেইটাক লগত লৈ আলোচনা কৰি গতিকে ভাল ধৰণে আহিব লগা নিৰ্বাচনক যাতে পদুম ফুল চিনত ভোট দি জয়যুক্ত ভাল ধৰণে কৰিব পাৰে। গতিকে এইটোকে আশা ৰাখিছোঁ চবে একেলগত কাম কৰিব লাগিব। আমি যিমান দল সংগঠন আছে গোটেই মিলি গৈছে। গতিকে মই ইমানখিনি ক'ব লগা কথাও নাই বুলি ভাবোঁ। গতিকে আমি বিপুল ভোটত জয় হ'ম বুলি আমি আশা ৰাখিছোঁ। চবেই কামত লাগি যাব ব্যস্ত নিজৰ কাম এৰি ব্যস্ত হ'ব লাগিব। এই 10 দিনৰ ভিতৰত যাতে আমি ভুৱন পেগু ডাঙৰীয়াক পদুম ফুল চিনত ভোট দি জয়যুক্ত ভালকৈ কৰিব পাৰে বিপুল ভোটত। গতিকে এইখিনিকে কৈ মই মোৰ চমু বক্তব্যখিনি সামৰণি মাৰিছোঁ। কৰা হয় আৰু ইয়াত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে কি যে আমাৰ কমিটিৰ ভিতৰত আজি আমাৰ কণ্ডিশ্যনটো কেনেকুৱা ধৰণৰ আমাৰ অফিচৰ পৰা প্ৰচাৰ অভিযান যদি আমি বেলেগ গাঁৱলৈ যাওঁ কেনেকুৱা ধৰণৰ যোৱা যায় তাৰ ভিতৰত কি যাতায়াত ব্যৱস্থা কি তাৰ পাছত সেই তামোল পাণৰ বিনিময় তাৰ কি সেইকেইটাক লৈ কিনি আমি বিশেষকৈ আৰু গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰিব লাগে যাতে আজি তাৰিখৰ পৰা কালি তাৰিখৰ পৰা আমি যাতে নেকি গাঁৱে গাঁৱে গৈ কিনি আমি প্ৰচাৰ অভিযান কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ আমি চিন্তাধাৰণা কৰিব লাগে বুলি ভাবোঁ। ওপৰ বক্তাসকলে অথনি কৈছে 23 তাৰিখে MLA প্ৰগ্ৰাম আছে। MLA প্ৰগ্ৰাম আছে বুলি কোৱাৰ লগে লগে আমি এডভান্সকৈ গৈ কিনি অৰ্গেনাইজটো যদি আমি কৰিব পৰা যায় সেই টাইমত আমি সেই মানুহকেইটা মাইক এনাউন্স হ'লেও মানে এখেতসকলক অৰ্গেনাইজ কৰিলে এখেতসকলে আমাৰ কথা লৈ আহিব বুলি মই আশা এটা আছে। সেইকাৰণে চাওক আমাৰ প্ৰচাৰ অভিযানত আজি চাওক প্ৰথম অৱস্থাত আমি অপ্সৰা দায়িত্ব লৈছে। অপ্সৰাৰ ভিতৰত আমাৰ বহুতখিনি সমস্যা আছে। তাত বহুতখিনি বাইক বা অন্যান্য কিবা দৰকাৰ বেছি হয়। তাত সেইটো ল'বলৈ যাওঁতে আমি কেনেকুৱা ধৰণৰ কি প্ৰস্তুতি কৰিলে আমাৰ কাৰ্যসূচীত যিটো আমাৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী তাৰ লগত কি যুগুত ৰাখি কিনি কেনেকুৱা ধৰণত কৰি আমাৰ প্ৰচাৰ অভিযান ৰাতি ব্যৱস্থা কৰি দিয়ে আৰু আমাৰ বিভিন্ন কিছু জেগাত অকণমান বেয়া যিটো কণ্ডিশ্যনো কিছুমান জেগাত আছে তাৰ ভিতৰত কোনে কোনে কেনেকুৱা ধৰণৰ মানুহ গ'লে তাত ভাল হ'ব আৰু কেনেকুৱা ধৰণৰ কথা পাতিলে একেসকলে আমাৰ কাৰণে হ'ব। আজি আমি পদুম ফুল বুলি কৈছোঁ ভুৱন পেগু এইবাৰ আমাৰ কিছুমান অৰ্গেনাইজত আমি পাইছোঁ কি যে এইবাৰ কি গণশক্তি নুঠিলে নেকি কিছুমান কথা বহুত জানিও নাজানে সুধা মানুহ আছে। তেনেকুৱা ধৰণৰ বক্তব্য ভালকৈ বুজাব পৰা মানুহ কোনটো ঘৰত সোমালে কেনেকৈ গাঁৱত সোমালে কোনটো চুকত সোমালে ভাল হয় এনেকুৱা ধৰণৰ এটা বাছনি হ'ব লাগিব। সেয়ে কৈ আৰু এই যিটো আমাৰ কণ্ডিশ্যন
তাৰে পৰা যদি অভিযান চলে তেনেকুৱা ধৰণৰ কৰে সেইকেইটা কৰিব লাগে বুলি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।